হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে বইল চিকেনৰ ৰেচিপি আৰু লগতে আছে চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যন আপোনাৰ তাত গৈ প্ৰথমে পাই যায়গৈ। ৰেচিপিটো মই কেনেকৈ বনালোঁ আপোনালোকক দেখাবৰ বাবে আৰম্ভ কৰোঁ। তেনেহ'লে ব'লক। মাংসখিনি বনাবৰ বাবে মাংস বাতি এটাত মাংসখিনি লৈ লৈছোঁ। তাতে নিমখ দি ভালদৰে সানি লৈছোঁ। তাৰপিছত পিচি লোৱা পিঁয়াজ আৰু জলকীয়া ভালদৰে মিহলাই লৈছোঁ। তাৰপিছতে আদা নহৰু পেষ্টটো দি মিহলাই ল'ম। তাৰপিছত এতিয়া কাটি লোৱা বিলাহী কেইডোখৰ দি লৈ মিক্স কৰি লৈছোঁ। মই ইয়াত এক্সট্ৰা পানী নিদিওঁ। বিলাহীৰ পৰা যিটো পানী ওলাব তাতে মাংসখিনি বইল হৈ যাব। এতিয়া ইয়াতে 2 চামুচ গোটা জালুকৰ গুড়ি দি দিছোঁ। দি লৈ ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স হৈ গ'ল ধুনীয়াচেনে। এতিয়া ভালদৰে টানকৈ সাফৰ মাৰি ল'ম। এইফালে কুকাৰত চাউলৰ পানী দি লৈছোঁ। এইফালে ভাতো সিজিব আৰু এইফালে বইল মাংসৰো হৈ যাব। টিফিনটো টাইট কৰি এতিয়া ইয়াতে বহাই দিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন লগাই দিম আৰু 4টামান চিটি অহালৈকে অপেক্ষা কৰিম। 4টা চিটি অহাৰ পাছত কুকাৰটো ঠাণ্ডা হোৱাৰ পাছতে কুকাৰৰ মুখনি খুলিম। এয়া চিটি মাৰিছে। কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত এয়া খুলিছোঁ। ভাতো সিজিছে। মাংসখিনি এতিয়া বাতিটো অলপ গৰম আছে, গতিকে গৰম হৈ থাকে। খালী হাতে উলিয়াবলৈ দিগদাৰ হয়, গতিকে কাপোৰ দি উলিয়াই ল'লোঁ। এয়া চাওক, মাংস ধুনীয়া বইল হৈ গৈছে। বহুত টেষ্টি হৈছিলে খাবলৈ। ড্ৰাই ফ্ৰাই বনাবৰ বাবে চিকেনখিনি এটা বাতিত লৈ তাতে নিমখ, চিকেন মছলা এচামুচ, চাহী গৰম মছলা এচামুচ, জিৰা পাউডাৰ এচামুচ, ধনিয়া পাউডাৰ এচামুচ, আৰু গোটা জালুকৰ গুড়ি 2 চামুচ দি লৈ ভালদৰে মিক্স কৰি লৈছোঁ। তাতে আদা নহৰু পেষ্টটো দি দিছোঁ। দি লৈ এইদৰে ভালদৰে মিহলাই ল'ম যাতে মছলাখিনি মাংস সোমাই যায়। ইয়াতে 2 চামুচ তেল দি দিছোঁ। দি লৈ ভালদৰে মিক্স কৰি ল'ম এইদৰে। এতিয়া ইয়াত হালধি দি দিছোঁ এচামুচ।
অলপ সময় ফ্ৰাই কৰাৰ পাছত কিছু সময় ইয়াতে ঢাকনখন লগাই দিম। ঢাকনখন কিছু সময় পাছত গুচাইছোঁ। এয়া মাংস সিজিছে। এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজকেইডোখৰ দি দিম। এয়া দি দিছোঁ কাটি লোৱা পিঁয়াজকেইডোখৰ। এইদৰে কিছু সময় ভজাৰ পাছত এয়া চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল খাবৰ বাবে। এতিয়া ইয়াতে কাটি লোৱা ধনিয়া কেইটামান ছটিয়াই দিছোঁ। এয়া মাংস ৰেডি হৈ গ'ল।